যদি আপোনাৰ ঘৰত এইখন আছে, জুবিনদাৰ জনপ্ৰিয় গানৰ কিতাপ এখন আছে, মানে আছিলে 90 দশকৰ বুলিয়ে কৈছোঁ, কিয়নো আমাৰ সময়ত মানে আমি তেতিয়াতো স্কুলত পঢ়ি থাকোঁতে আমাৰ ইণ্টাৰনেট নাজানোৱেই, মোবাইল চবাইল চুবলৈ পোৱা নাছিলোঁ, ইণ্টাৰনেট নাছিলেই। গতিকে আমি এইখন কিনিছিলোঁ গ্ৰন্থমেলাৰ পৰা। আৰু এখন আছিলে আমাৰ ঘৰত খুৰাহঁতৰ ছোৱালীকেইজনী দেই, সেইখনত আকৌ অকণমান হিন্দী গানো আছিলে, আমাৰ এইখনত যেনিবা অসমীয়া গানেই গোটেইখন। আৰু এইখনৰ অৱস্থাটো দেখিছেনে? বেটুপাত নায়েই, ইমানেই গান গালোঁ। আৰু ভাইটি মানে জুবিন খুব প্ৰেমী যে, এইবোৰ দেখিছে ধুনীয়া ধুনীয়া লাইনবোৰ একদম খুব মানে মুখস্থ কৰিছিলে আৰু তাৰ গানবোৰ মানে গাই গাই খুব মুখস্থ আছিলে। এইবোৰ চব ভাইটি আখৰ, চব আণ্ডাৰলাইন, ভাল ভাল যোনবোৰ মানে বাক্য আছিলে গানবোৰৰ, দেখিছে? গতিকে আচল জুবিন প্ৰেমী আমিহে, আচল জুবিন প্ৰেমী তেওঁলোকহে 90 দশকৰ, যাৰ ঘৰত এনেকুৱা এখন হ'লেও কিতাপ আছিলে। এইখনটো গ্ৰন্থমেলাত কিনা, আৰু এইখন হৈছে মোৰ স্কুলৰ গানৰ বহি দেই। গানটো শিকিছিলোঁ বাৰু স্কুলতে, আৰু আমাৰ মানে স্কুলত ছেটাৰডে সদায় গানৰ আমাক শিকাইছিলে, গোৱাইছিলে। এইখন তেতিয়াৰ মানে আখৰবোৰ আৰু বাখৰ তেতিয়া, কিন্তু দেখিছেনে এটা হ'লেও যে তেওঁৰ গান মই লিখি থৈছোঁ। আখৰবোৰ বাখৰ আৰু তেতিয়া স্কুলৰ দিনৰ ইমান ভাল আখৰ নাছিলে আৰু, কিন্তু মোৰ কিতাপখনত যে আছে সেইটোৱে মানে ধন্য। আৰু এইখন হৈছে আমাৰ 90 দশকৰ, এইবোৰ হৈছে মেমৰিজ, এটা এটা ডাঙৰ মেমৰিজ মানে।